জয় হিন্দ মৰমৰ ভাই ভণ্টি বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবেই ভালে আছে, কুশলে আছে আৰু দিনবোৰ ভালে ভালে গৈছে। মোৰ ইউটিউব চেনেল জি টেট অসমীয়া জোৱান সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে শেষলৈকে চাই থাকিব বুলি আশা কৰোঁ। ঠিক আছে, এতিয়া মই আৰম্ভ কৰিছোঁ আজি অসম আৰক্ষী APR যিমান আছে সেইখিনিৰ লিখিত পৰীক্ষাৰ চিলেবাছৰ ওপৰত কেনেকুৱা ধৰণে প্ৰিপেৰেশ্যন চলাব। অ'কে, ঠিক আছে। এতিয়া কথাটো হ'ল, শাৰীৰিক সক্ষমতা পৰীক্ষা জনে পাৰ কৰিলে সকলোকে বহুত শুভকামনা যাচিলোঁ, কাৰণ ইমান দিনে কষ্ট কৰি অৱশেষত শাৰীৰিক সক্ষমতাটো অন্ততঃ কোৱালিফাইড হ'ল। কিছুমানে কম নম্বৰ লৈ কোৱালিফাইড হৈছে, কিছুমানে বেছি নম্বৰ লৈ কোৱালিফাইড হৈছে। গতিকে এতিয়া কথাটো হ'ল, ৰিটাৰ্ণৰ বাবে নাম আহিবনে নাই। ঠিক আছে, এইটো যিটো এটা নিয়ম হয় প্ৰত্যেক বছৰে, ৰিটাৰ্ণৰ বাবে এটা পোষ্টৰ বাবে 5জনকৈ মাতিব, কাষ্ট ৱাইজ মেল ফিমেল ভাগ কৰি মাতিব। গতিকে এইবোৰ ভাবি চিন্তা কৰি লাভ নাই যে নাম আহিবনে নাই। যেতিয়া লিষ্টখন ওলাব আমি প্ৰত্যেকে গম পাই যাম। গতিকে নিজৰ কামখিনি এতিয়াৰ পৰা কৰি গ'লে হ'ল, পিছত হয়তো ইমান সময় নিলিব। প্ৰত্যেকেই ভাবি আছিলে ফিজিকেলৰ টাইমতে এনেকুৱা হৈছিলে যে এডমিট আহিব, তাৰপিছত দৌৰিম, তাৰপিছত মানে এক্সাম দিম। কিন্তু তেনেকুৱাও নহয়, বস্তুবিলাক এডভান্স হ'ব লাগে অকণমান। ৰিটেনৰ ক্ষেত্ৰতো ছেম, বহুত বেছি এডভান্স হ'ব লাগিব। ঠিক আছে, এতিয়াৰ পৰা পঢ়ি গ'লে ভাল, ডাটাখিনি কালেকশ্যন কৰি গ'লে ভাল, আৰু লিখি গ'লে হ'ল। ঠিক আছে, এতিয়া কথাটো হ'ল মেইন চিলেবাছত কি আছে। এতিয়া কৈছোঁ, প্ৰত্যেক বছৰৰ যিটো এডভান্সমেণ্ট আছে, আৰু এইবাৰৰ এইবাৰ অকণমান ইউনিভাৰ্চিটি বেলেগ হ'ল, কিন্তু বাকী এডভান্সমেণ্ট মতে আমাৰ চিলেবাছখন ছেম আছে। চিলেবাছ অনুযায়ী আমাৰ আছে আছাম হিষ্ট্ৰী, আছাম GK, আছাম কাৰেণ্ট এফেয়াৰ্ছ, মানে অসমৰ ওপৰত। ঠিক আছে, তাৰপিছত আহিব ইংলিছ গ্ৰামাৰ। ঠিক আছে, তাৰপিছত মেথমেটিক্স, ৰিজনিং, আৰু যিমান আছে কাৰেণ্ট এফেয়াৰ্ছ, জেনেৰেল এৱাৰনেছ, এইখিনি গোটেই মিলাই ভালকৈ ধুনীয়াকৈ পঢ়ি গ'লেই ভাল। ঠিক আছে, মই ইয়াতে শ্ব' কৰাইছোঁ। ঠিক আছে, এইখন চাব পাৰিব, এডভান্সমেণ্টখন ধুনীয়াকৈ আপোনালোকৰ আগফালে আছে। ইয়াত মানে ওপৰৰ 5টা টপিক ঠিকে আছে, বাকী তলৰ যোনখিনি আছে ডিটেইলছত, এইখিনি মই মানে কালেকশ্যন কৰি ইয়াত লিখি দিয়া হয়। সেইখিনিৰ পৰাই মই টোটেল 33.50 পাইছিলোঁ 2017-18 যিটো UB পোষ্ট আছিলে। গতিকে এইখিনিৰ ভিতৰতে যিমানটো সম্ভৱ দিব। অ'কে, আৰু মেইনলি হ'ল কি ইংলিছ গ্ৰামাৰ আহিবনে অসমীয়া ব্যাকৰণ আহিব। ঠিক আছে, এতিয়া ভালকৈ কৈছোঁ, গুগল চাৰ্চ কৰিলে এটা ৱেবছাইট আহে, IITTM নে কিবা এটা আছিলে, সেইখন টোটেলি আউট অফ আছাম বাহিৰৰ ৱেবছাইট হয়। ঠিক আছে, তাত মানে কি হৈছে, SI আধাৰত বনোৱা হৈছে চিলেবাছখন, কিন্তু মেইনলি কি হয়, এইবাৰ যিহেতু ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে কুৱেশ্যন কাটিব, গতিকে এছামিছ লিটাৰেচাৰৰ ওপৰত ধ্যান দিছে। একদম কম্পালচৰি বুলি নহয়, এইটো 30% মান দিব পাৰে, বাকী 70% মান ইংলিছ গ্ৰামাৰ। ঠিক আছে, গতিকে দুয়োফালে পঢ়িলে হ'ল। টেটত যেনেকুৱা দুয়োটাই দিছে, গতিকে দুয়োফালে পঢ়ি যোৱাত অসুবিধাও নাই বুলি মই ভাবোঁ। ঠিক তেনেদৰে ইংলিছ গ্ৰামাৰ সেইখিনি আমাৰ ক্লাছ স্কুল লেভাৰ, মেইনলি ভইচ নেৰেশ্যন, আৰ্টিকেল প্ৰিপেৰেশ্যন, ডিটাৰমিনাৰ্ছ, তাৰপিছত টেন্স, এইবিলাকেই মেইনলি। মেথছৰ ক্ষেত্ৰতো সূতমূলৰ অংক, প্ৰত্যক্ষ বিশ্লেষণ, চিম্প্লিফাই কৰা, তাৰপিছত গড় উলিওৱা, শতাংশ, এইবিলাকৰ ভিতৰতে থাকিব। আছাম হিষ্ট্ৰী ৰিলেটেড যোনখিনি আছে, মিডিল পাৰ্টৰ ভালকৈ ধুনীয়াকৈ পঢ়িলে হ'ল। তাৰপিছত আছাম GKৰ ভিতৰত ধৰি লৈছোঁ আমাৰ বিভিন্ন ইউনিভাৰ্চিটি আছে, ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্য আছে, দলং আছে, তাৰপিছত এইবিলাক ভিতৰুৱা মানে মেইনলি গোটেইখিনি মিলাই পঢ়িলে হ'ল। তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰতো ছেম। কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত আপোনালোকে 2019, 20 আৰু 21 যোনখিনি চলি আছে বাৰ্ণিং টপিক, সেইখিনি ডাটাবিলাক কালেকশ্যন কৰি পঢ়ি গ'লে হ'ল। এতিয়া কাৰেণ্ট এফেয়াৰ্ছৰ যোনখিনি বস্তু আহে, সেইখিনি আকৌ GK লগত কানেক্ট কৰি দুয়োফালে মিলাই পঢ়িলে হ'ল। যেনেকৈ আমাৰ অলিম্পিক গ'ল, পেৰা অলিম্পিক গ'ল, সেইখিনি GK লগত কানেক্ট কৰিব লাগিব। প্ৰথম অলিম্পিক, পেৰা অলিম্পিক কেতিয়া হৈছিলে, ক'ত হৈছিলে, এইবিলাক মানে মেইনলি বস্তুবিলাক, যিহেতু বাৰ্ণিং টপিক আৰু এটা ক'ভিড চলি আছে, ক'ভিডৰ ওপৰতো কুৱেশ্যন কেইটামান দিব পাৰে। ঠিক আছে, তেনেকুৱাই বস্তুবিলাক মিলাই পঢ়িলে হ'ল। এতিয়া কিতাপ কি চাম, মই আগতে কৈছোঁ ভালকৈ মোৰ টাইমত, আৰু চবকে কৈছোঁ, যিহেতু গভট এক্সাম হয়, গভট এক্সামৰ বাবে গভট বুকছবিলাক চাবই লাগিব। ঠিক আছে, ছ'চিয়েল ছায়েন্স ক্লাছ 6ৰ পৰা 10, ছেম ক্লাছ 6ৰ পৰা 10 যিমান কিতাপ আছে, ছ'চিয়েল ছায়েন্স, মেথছ, ইংলিছ গ্ৰামাৰ, অসমীয়া সাহিত্যৰ ওপৰত অলপ চালে হ'ল, চব মিলাই পঢ়িলে হ'ল। তাৰপিছত বাহিৰা কিছুমান কিতাপ আছে, মোৰ বাবে হেল্পফুল হৈছিলে, নতুন জানান এখন। ঠিক আছে, এইখন হ'ল নতুন জানানে, শান্তনু কৌশিক বৰুৱাৰ। তাৰপিছত আহিল পাব্লিকেশ্যন ভাল হ'ব লাগে, মেইনলি UB পাব্লিকেশ্যন। ঠিক আছে, তথ্য সংকলন 2022 কিতাপখন বেয়া নহয়। ঠিক আছে, হেল্পফুল হ'ব যদি পঢ়ে। তাৰপিছত UB ৰিলেটেড 2021-22
এইখনো বেয়া নহয় তাৰপিছত যোনখন আৰু এখন ভাল পাব্লিকেশ্যন সেইখন হ'ল নিউ আছাম একাডেমিক চেণ্টাৰ এণ্ড WC এইখন আমাৰ এয়া নৱেম্বৰ মাহত ওলাবই আৰু ঠিক আছে এইখনো চালে হ'ল পাব্লিকেশ্যনখন মেইনলি ভাল হ'ব লাগে ভাল পাব্লিকেশ্যনৰ মানে লিখাবিলাকো ভাল থাকে ইমান ভুল নাথাকে আৰু এখন আছে নৱোদয় বিদ্যালয় ঠিক আছে ক্লাছ 6 এণ্ট্ৰেঞ্চৰ যোনখন নৱোদয় বিদ্যালয় আৰু 9ৰ এখন আছে দুয়োখনে বেয়া নহয় কিহৰ কাৰণে কাৰণ ইয়াত নতুন ভাৰ্চন 2022 নৱোদয় জিবিডিৰ হয় কিন্তু বহুত ভাল হয় কিতাপখন নৱোদয় বিদ্যালয় কিহৰ কাৰণে কৈছোঁ তাত মানে আমাৰ যোনখিনি মেথছ আৰু ৰিজনিং আছে সেইখিনি বহুত হেল্পফুল হয় আৰু ধুনীয়াকৈ কৰি দিয়া আছে বুজাত মানে সুবিধা হয় বস্তুবিলাক গতিকে 6ষ্ঠ শ্ৰেণীৰ আৰু 9ম শ্ৰেণীৰ নৱোদয় এণ্ট্ৰেন্স এক্সামৰ যোনখন গাইডবুক আছে সেইখনো পঢ়িলে ভাল ঠিক আছে এইবিলাক বস্তু এনেকুৱাই ৰিটেন ৰিলেটেড মেইনলি ডাউটখিনি হয়তো চাগে ক্লিয়াৰ হ'ল বহুতৰে যদি ক্লিয়াৰ নাই হোৱা মোৰ অলৰেডি এটা ফেচবুক গ্ৰুপ আছে অসমীয়া জোৱান পষ্টি আৰু আলোচনা তাত কোৱেশ্যনবিলাক দি থাকোঁ আলোচনা কৰি থাকোঁ তাত লিংকটো ডিছক্ৰিপশ্যনত দিয়া থাকিব তাত গৈ ক্লিক কৰিলে হ'ল ঠিক আছে আৰু যদি মেছেজ কৰিব মন আছে বা মোৰ ইনষ্টাগ্ৰাম আইডি দি দিছোঁ ডিছক্ৰিপশ্যনত ইনষ্টাগ্ৰাম আইডিত গৈ মেছেজ কৰিলে হ'ল আমাৰ টেলিগ্ৰাম লিংক আছে ঠিক আছে টেলিগ্ৰাম লিংকটো ডিছক্ৰিপশ্যনত দিয়া থাকিব তাত গৈও আলোচনা কৰিব পাৰি গ্ৰুপ ডিছকাশ্যন হ'লে ভাল মেইনলি হয় কেতিয়াবা কিছুমান বস্তু পঢ়িবলৈ মন নাযায় বা এলেহুৱা কিবা এটা লাগি যায় কিন্তু এইবিলাক ভাবি থাকিলে নাম নাই কাৰণ ইমান দিনে কষ্টবোৰ শাৰীৰিক কষ্টটো গ'লে এতিয়া মানসিক কষ্টখিনি অকণমান বাকী আছে ঠিক আছে দুয়োফালে মানে এভাৰেজ হ'ব লাগে এভাৰেজৰ হোৱাখিনিহে ভালকৈ জবটো পায় ঠিক আছে গতিকে দুয়োফালে যদি সমান নাম্বাৰ আহে দেন সুন্দৰ আৰু মানে আশা কৰিব পাৰি জবটো পোৱাৰ কাৰণ এইটো কম্পিটিশ্যনৰ যুগ হয় ক্লাছ 12 এতিয়া ক্লাছ 10 আৰু 12 কোৱালিফিকেশ্যন থকা পোষ্টৰ বাবে একদম MA MSc BA BSc লৈকে বহুত ইণ্ডিকেটেড থাকে গতিকে কম্পিটিশ্যনটো মানে ইমান ইজিভাৱে ল'ব নোৱাৰি ঠিক আছে কম্পিটিশ্যনৰ নিচিনাই চালে হ'ল তাৰপিছত আহিলে আৰু আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত ছেম ক'লৈ বাণী টপিকবিলাক সেইখিনি আমাৰ নিউজ চেনেল চোৱাটো ভাল নিউজ চেনেল আৰু ইউটিউব আছে বিভিন্ন চ'ৰ্চ আছে চ'ৰ্চৰ পৰা ডাটাবিলাক ডেট ৱাইজ গুগল কৰিলে হ'ল কালেকশ্যন কৰিলে হ'ল তেনেকুৱাই আৰু তাৰপিছত আহিল গ্ৰুপ ডিছকাশ্যন এনে ক'লোৱে গ্ৰুপ ডিছকাশ্যনটো ভাল কিছুমান বস্তু মনত ৰখাত ঠিক আছে তাৰপিছত যদি আৰু বেছি ইমান যদি মনত নাথাকে দেন ৱাল আছে নহয় ৱালত ধুনীয়াকৈ কাগজত লিখি মেলি ৱালত লগাই দিলে ভাল মেইন যোনখিনি ইম্পৰ্টেণ্ট আছে ইম্পৰ্টেণ্ট ডাটাখিনি ৱালত লগাই দি যাতে বিচনাৰ পৰা যাতে চাব পাৰি এইখিনি ৰেগুলাৰ তেনেকুৱাকৈ লগাই দিলে হ'ল বিচনাত ঠিক আছে এইখিনি মই তেনেকুৱা ইউজ কৰিছিলোঁ এতিয়া যদি আপোনালোকে ট্ৰাই কৰিব পাৰে দেন অট'মেটিকেতো ভাল ৰিজাল্ট পাব বুলি আশা কৰিছোঁ ঠিক আছে গতিকে কনচেপ্টখিনি ক্লিয়াৰ হ'ল চাগে যদি নাই হোৱা দেন গ্ৰুপ আছে আমাৰ ভালকৈ নেক্সট যদি কিবা হয় কণ্টেক্ট কৰিলে হ'ল মোৰ লগত মই ধুনীয়াকৈ আৰু বুজাই দিব চেষ্টা কৰিম ঠিক আছে গতিকে ৰিটাৰ্ণ বাই ছেম আপোনালোক সকলোকে বহুত বেছি শুভেচ্ছা থাকিলে ভালকৈ অনুশীলন চলাই দিয়ক নিজৰ ডাটাবিলাক কালেকশ্যন কৰক লিখি যাওক আৰু ৰেগুলাৰ ৰিডিং দি যাওক ৰিভাইজ দি যাওক ঠিক আছে আজিলৈ আহিছোঁ ইমানে নেক্সট এটা ভিডিঅ'লৈ আকৌ আহিম যোনখিনি মেইন ইম্পৰ্টেণ্ট টপিক আছে সেইখিনিৰ ওপৰত নেক্সট ভিডিঅ' বনাই আছোঁ এণ্ড হেভ এ গুড টাইম টু অল জয় হিন্দ